হেল্ল' আজি আমাক মানে কলেজৰ পৰা কি খানাপাৰাত নিব ন খানাপাৰাৰ ফিল্ডত নিব যাতে আমাৰ মানে স্কুটি ডিষ্ট্ৰিবিউচনৰ তাতে নিব আমাক মটিভেশ্যনৰ কাৰণে নিব কিন্তু মই ইনস্পিৰেশ্যন ন কিন্তু মই সন্দীপ মাহেশ্বৰীৰ ভিডিঅ' চাই কিনে ইনস্পিৰেশ্যন ল'ব নোৱাৰোঁ আৰু বেলেগ কি ক'ম আমি এতিয়া যাই আছোঁ বহুতবিলাক ষ্টুডেণ্ট আছে हमारे सर ने जब ये भाषण दिया था ना इंस्पिरेशन पे सर ने बोला था इंस्पायरेशन सबसे हम लोग ने अपना डिक्शनरी में वर्ड ही बदल दिया अब से हम इंस्पायरेशन बोलते हैं इसके बाद ज़्यादा मत सुनना मुझको ये यूज कर दूंगा এইটো হ'ল চিম্পি আমাৰ লগৰ এইখিনি জেগা কাটি দিম মই এডিট কৰি দিম আৰু এইবিলাক বহুত ষ্টুডেণ্ট আছে লগত এতিয়া বেছি নেদেখাওঁ এতিয়া ইণ্ট্ৰটো অলপমান দি দিছোঁ ষ্টাৰ্ট কৰি এইখিনি মিউট কৰি দিব লাগিব এইটো চাওক এই 9টা বজাৰ পৰা আহি কিনে ৰখি আছে ইয়াতে চব লগৰ এতিয়া যাই আছে লাহে লাহে হাত যাওঁ আপোনালোকে দেখা পালে চাগে বহুত ষ্টুডেণ্ট আছে কিন্তু এটাও ইয়াতে পোৱা নাই স্কুটি এতিয়ালৈকে পাব নাই গম নাপাওঁ আমাৰ চেষ্টাবোৰক চাই থাকক মই এইখিনি ইণ্ট্ৰ কাৰণে দিছোঁ পিছলৈকে আৰু পিছলৈ দেখাইছোঁ আৰু এইজনীক চাওঁ আমি বহুত টাইম ৰখিলোঁ 11টা বজাতে হ'ব বুলি ক'লে কিন্তু এতিয়ালৈকে হোৱাই নাই এতিয়া আমাৰ চাবৰে চাইন লৈ আছে বাছৰ উঠাৰ টাইমত মানে মই বেলেগৰ পৰা ভ্লগটো দি দিছোঁ মানে অলপমান যি কৰিছে এইটো মানে সেই কৰিলে এনেকুৱা ভ্লগিং টাইপৰ নকৰিলে ন চিধা কৰিছে চব সেই आजा नाम दिया जल्दी आओ ना देख के थोड़ा मार के खून निकाल আমি বৰ্তমান এটা খানাপাৰা ভিতৰত আহি পাইছোঁ আপোনালোকে হয়তো মাত শুনা নাপাব পাৰে ভইচ অভাৰ দি দিম আমি চবকে টেনশ্যন ল'ব নালাগে আৰু মোৰ এতিয়া বৰ্তমান মোবাইলটো ধৰি আছে তিনিচুকীয়া আমাৰ চৰি ইগনৰেঞ্চৰ কাৰণে মানে আমি বৰ্তমান আহি পাইছোঁ এতিয়া চাওক যোৱাবাৰ এনেই নহয় অকল ৰেড কালাৰৰ স্কুটি দিছিলে এইবাৰ ব্লু কালাৰ দিছে ল'ৰাবোৰৰ কাৰণে নেকি আৰু আমি গোটেই কলেজৰ ষ্টুডেণ্টবিলাক আছোঁ বহুত আছিলে কিন্তু এতিয়া অলপ কমি ক'ত বা ক'ত গম নাপাওঁ এতিয়া নহয় প্ৰগ্ৰাম ষ্টাৰ্ট হ'ব তেতিয়া আমাক আপোনালোকক দেখাই আছোঁ কি হ'ব এতিয়া বৰ্তমান একো চলা নাই এতিয়া বহুত ৰ'দ দি আছে আৰু চবৰে গা চাও বেয়া ইমান ভাল নহয় চাওক আমাক এতিয়া খাবলৈ মাতিছে কিন্তু মোৰ খাব একদম মন নাই সেইবুলি উপায় নাই যাব লাগিব আৰু ভ্লগাৰ লাইফ নমুনা হৈছে যাই থাকা আমি যাই আছোঁ এতিয়া খাবলৈ দি আছে আমাক কিন্তু কি জানেনে মোৰ খাবলৈ একদম মন নাই আমি যাই আছোঁ এতিয়া বহুত লাইন আছে চাওক এইফালে ঢেৰ মানুহ বৰ্তমান খানা খাব দিছিল লাজো লাগে মোৰ মায়ে যদি দেখা পাই ন এই খানা কান্দি দিব ঘণ্টা সঁচাকৈ কৈছোঁ इसके वाला में नमक भी नहीं निमखो नाছিল লগত সবজি ভাত মে নিমখ থা মোৰ টুথপেষ্টতে ইয়াতকে বেছি নিমখ কিন্তু উপায় নাই যি হ'ল আৰু মোৰ এনেও ইমান ভোক লগা নাছিল ঘৰৰ পৰা খাইছোঁ যিহেতু চ' দেখা যাওক পিছলৈকে এই কিবা বাহিৰতে কিবা খাই দিম চাগে আৰু চবৰে চাওক এনেকুৱা কিমান বেয়া দিন হৈছে আমাক ইনস্পিৰেশ্যনৰ কাৰণে মাতিছিলে আমি ইনস্পিৰেশ্যন পাইছোঁ আমি ডাঙৰ হৈ কি হ'ব লাগে চ' পিছলৈকে চাই থাকক আমাৰ লগত কি হয় এতিয়াতো বৰ্তমান চাওক মই আধা পেলাই দিছোঁ এইটো চাওক মই একো নাছিল গাইজ একো নাছিল নিমখো নাছিল ভাতৰ লগত চব্জি একো নাই সেনেকৈ মই কেনেকৈ খাইছোঁ মোৰ দিছোঁ দিয়ক আমাৰ আজি ব্লগ কৰা নহ'ল চ' বহুত কামোৰ পাইছোঁ আমি 3টা বজালৈকে থাকিছে আমাক ডিউ টু টেকনিকেল ইছ্যুজ ইংলিছ কৰোঁতে ভাল হোৱা নাই চাগে সেইবোৰ ফ্ৰণ্ট কেমেৰা নাই নেকি ফ্ৰণ্ট কেমেৰা আছে কিন্তু মই ইফালে কৰি বিচাৰিছোঁ
কি জানে আমাৰ এতিয়া হৈ গ'ল প্ৰগ্ৰাম মহাপুৰুষ নাই এই চব কেমেৰা এনেকৈ কৰে ব্লগাৰে ফ্ৰণ্ট কেমেৰা দি নকৰে আইফোন দি কৰে চবে বহুত কি কৰিলো এডিটিং কৰিব লাগিব ধেৰ আজিৰ নিচিনা ইনস্পিৰেশ্যন পোৱা নাই আমি ইনস্পিৰেশ্যন পোৱা নাই আমি একদম বেংকিঙত 98 আহিবই 2 মাৰ্কছ নাজানো ক'ত যাব ইমান ঢপ মাৰিব নাপায় বেয়া কথা মানে বেছি ভ্লগ কৰা নহ'ল ন মানে চবে আছে বেয়া নাপাব আৰু এইটো আমাৰ আফ্ৰিদ হয় বাৰ্থডে গাৰ্ল হয় আমি বাৰ্থডে গাৰ্লৰ এনেই মাজে মাজে টপকি যায় কলেজত ইগনৰ মাৰক চবকে মই আছোঁ চ' বেছি ব্লগ কৰা নহ'ল যিহেতু যদি চাই ভাল পাইছে লাইক কৰিব শ্বেয়াৰ আমাৰ তুষাৰ হৈছে কেমেৰামেন ইয়াৰ পৰা দুটামান ভিডিঅ' ল'ব আছে পিছত লৈ ল'ম মই লৈ কিনে আপোনালোকে কেইদিনমান পিছত আপোনালোকে ব্লগটো পাই যাব পাৰে চ' তেতিয়ালৈকে বাই বাই চবেই আছে একদম এবাৰ দেখাই দিওঁ আমাৰ টেলেণ্ট এইবিলাক মিমিক্ৰি কৰি আছে আমাৰ এইটো চিন্ময় চাওক জ লাইন চাওক অ' ভাই দাখনতকে বেছি জ লাইন চাওক এইবিলাক মানুহৰ আমাৰ চাওক জ লাইনৰ নাম নাই বে হা সোধাও নাই হ'ব ভাই ইমান লাজ কৰে কেমেৰা চাই আমি কিন্তু লাজ নকৰোঁ আমি লাজ নকৰোঁ চিয়ৰ দেখিছে ইমান মানুহৰ মাজত আছে সেইবোলে ব্লগ কৰি আছো আমি চাওক আমি নীলাজ হৈ গৈছোঁ চ' আপোনালোকে যি ব্লগটো চাই ভাল লাগে লাইক কৰি দিব চাওক ইমান মানুহৰ মাজত আছে এইবোলো লাজ কৰা নাই আমি নীলাজ হৈ গৈছোঁ এতিয়া বাছলৈকে যাই আছো চৰম লাগে নকবি বে চবে শুনিছে নকবি धरती में सतर्क रहिए और देखते रहिए सस्ता ब्लॉग देखते रहिए और ये दोनों को देखिए और ये बर्थडे गर्ल हाँ बर्थडे गर्ल ने हमको आज बहुत अच्छा पार्टी दिया सस्ता ब्लॉग बोली सब डेयर बोली बोले इसको दिखाइए सस्ता ब्लॉग इसका सोना का दांत सब सस्ता ब्लॉग बोली डेयर बोली कह दे আমি এতিয়া এটা প্লেন বনাইছো চাৰনা থকা বাছত যাম আমি পাঁচকেইটা কয় আমাৰ সরি রোখ না সরি দেয়ার মাত্ৰ এটা পপট হৈ গৈছিল ল'ৰা কেইটামানৰ মাজত আমাৰ মানে এখন নিজৰ কলেজৰ বাছ আছিল হা নিজৰ কলেজৰ বাছখনত বেলেগ কলেজৰ নহয় ষ্টুডেণ্ট সোমাই গৈছে বেয়া লাজ পাইছে চাওক এই হতাশাত ভুগি আহিছে এইবিলাক ষ্টুডেণ্টে নিজৰ বাছ বুলি ভাবিছিল কিন্তু একো নাই দে আর এখন আমার বাস ন এখন আমার ন আমি নেক্সট বাছখনত উঠিম এতিয়া আমি এতিয়া নেক্সট বাছখনত যাব ৰৈ আছো দিদি আগে যাও জলদি বলা ভাইয়া আমি যাই আছো আমাৰ নেক্সট বাছখনত যাবৰ কাৰণে আমি এতিয়া বেয়া এনজয় কৰিম আমাৰ নহয় নেকি এখন আমাৰ লগতো পকত হৈ গ'ল এডিট কৰি দে এডিট कट कर देना ये राम ऐसा हमारे पोपट हो गई सिले मात्र लॉल 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 लॉल
দে গা এতিয়া গানটো গা